নমস্কাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকে আপোনালোকক কৈ থৈছো যে যিদিনা চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবো যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং। কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনো পধ্যে কেছটো নবনে। গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব। মই চাই থাকক আপোনালোকে, এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে, বেইল পেটিশ্যনেই নামাৰে। মুখ্যমন্ত্ৰীৰ লগত হঠামিতিৰালি কৰি কথা পাতে যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম, গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা, এই বুলি ৰাখিব। নমস্কাৰ, আপোনালোকৰ কি খবৰ? মই এটা আপডেট লৈ আহিলোঁ যে সেই আপডেটটো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো দেখিলে গম পাবা যে আমাৰ অখিল গগৈ ডাঙৰীয়াই ক'লে জুবিন দাৰ ন্যায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও দিব নোৱাৰে। আপোনালোকে এতিয়া কমেণ্ট কৰি জনাওক যে জুবিন দাৰ বাবে পলিটিক্স নকৰিব বুলি কথাটো আমি কৈ আছোঁ বা সকলোৱে কৈ আছে। ঠিক তেনেদৰে বিজেপি চৰকাৰে কয় জুবিন দাক ন্যায় দিম, কংগ্ৰেছ চৰকাৰে কয় যে জুবিন দাক ন্যায় দিব নোৱাৰিব। এনেকুৱা এটা খেলি মেলিকৈ আমাৰ এই অসমত কি হৈ আছে, ঘটনাক লৈ বা দুৰ্ঘটনাক লৈ নিউজত আপডেট হিচাপে বা ভাইৰেল হৈ আছে। ঠিক তেনেদৰে আমাৰ অখিল গগৈ ডাঙৰীয়াই যে ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে, আংফুং কৰি আছে, ফাংফুং কৰি আছে। 10 ডিচেম্বৰত আকৌ এই কথাটো ক'ব যে আকৌ পিছুৱাই যাব জুবিন দাৰ ন্যায়ৰ ডেট, ঠিক তেনেদৰে কৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে, ডিচেম্বৰৰ 10 তাৰিখে সম্পূৰ্ণকৈ ন্যায় দিয়া কথা আলোচনা কৰিম। ঠিক তেনেদৰে এইটো কথা সঁচানে মিছা আমি ক'ব নোৱাৰিম যেতিয়ালৈকে 10 তাৰিখ নাহে। তে ডিচেম্বৰৰ 10 তাৰিখে আমি গম পাম। যদি মামাই যদি জুবিন দাৰ ন্যায় সঁচাকৈ দিয়ে আমি ভাল পাম মনটো, আৰু আমাৰ গৰিমা বৌ সকলো ৰাইজ ৰজাসকলে বা জুবিনৰ আত্মাই ঠিক তেনেদৰে শান্তি পাব। এতিয়া চাই লওঁ, আৰু আমি ৱেইট কৰি আছোঁ যে আমি এতিয়াও চিঞৰি থাকিম যে জুবিন দাৰ ন্যায় আমি অতি সোনকালে এতিয়াই পাব লাগে, বা 10 ডিচেম্বৰত আমি সম্পূৰ্ণ কথা তদন্ত কথা SITয়ে কি কয় কি নকৰে আমি সকলোৱে গম পাবলৈ লাগিব। এতিয়া আমাৰ অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে এই মামাৰ বিষয়ে আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই ল'ব। মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ, যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো 100% শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট লিখি দিব। চাই লোৱা ভিডিঅ'টো। যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবোঁ যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং। কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনো পধ্যে কেছটো নবনে। গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব। মই চাই থাকক আপোনালোকে, এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে, বেইল পেটিশ্যনেই নামাৰে। মুখ্যমন্ত্ৰীৰ লগত হঠামিতিৰালি কৰি কথা পাতে যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম, গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা, এই বুলি ৰাখিব। আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ED লগাই এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব। আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব, আপোনালোকে কনফাৰ্ম থাকক। ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ, আৰু এই তিনিটা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি, সেই পদ্ধতিটো হ'ল
যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত সেকশন 112 অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্স ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহলে বা কম্পিটেন্ট অথৰিটিলৈ পঠিয়াব লাগে যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্স ৰেগুটৰী নপঠিয়ায় ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট সেই এভিডেন্স সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্স ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেন্ট অথৰিটিলৈ পঠিওৱা নাই কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৰবৰাহৰ সেই চুক্তিখন থাকিলে এনেও হোম ডিপাৰ্টমেণ্ট কোনো পধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয় নোডেল ডিপাৰ্টমেণ্টৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে আইনে স্পষ্টকৈ কৈ দিছে যে কোনো পধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই অপৰাধীবিলাকক বচাব খুজিছে আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বিট দিব চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব মই ভাবোঁ যে লগে লগে বেইল পাব আৰু বেইল যেতিয়া পাব হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব নহ'লেতো বেইল পাবই খাটাং কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনো পধ্যে কেছটো নবনে গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব মই চাই থাকোঁ আপোনালোকে এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে বেইল পেটিশ্যনেই নামাৰে মুখ্যমন্ত্ৰীৰ লগত হঠা মিতিৰালি কৰি কথা পাতে যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা এই বুলি ৰাখিব আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ED-CD লগায় এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব আপোনালোকে কনফাৰ্ম থাকক বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি
জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম।